চাহ নিছো বাই চাহ কাপ খাই লওক এয়া তোৰ গাখীৰ অকল মোবাইলটোকে ধৰি থ মই বনাই আনিছো ইমান দেৰি কৰিছে কাঁহী বাৰীকেইটা ধুওঁতে ইমান ময়ূৰ ঐ ময়ূৰ তোৰ বাচন ধুই ইমান দেৰি হোৱাই নাই নে এইবোৰ কামচোৰবোৰ ৰ'বা মা আৰু অলপ আছে তোক কি মই ৰাতিপুৱাৰ পৰা খাবলৈ দিয়া নাই নেকি হা লাহে লাহে কাম কৰি আছে সোনকালে কৰ কাপোৰো ধুবলৈ আছে বাচনকেইটা ধুওঁতে ইমান সময় লাগিছে হেৰা তুমিতো ময়ূৰৰ মা হয় অলপতো দয়া কৰা তাৰ ওপৰত ৰাতিপুৱা পৰা সকলো কাম সিয়ে কৰিছে তুমিতো কিবা এটা কৰা হয়তো মা তুমি দেউতাক কিয় ইমান কষ্ট দি থাকা তোমাক দেউতাই কাম এটা দিলে কৰিব নোৱাৰা ভাগৰ লাগে আৰু দাদাক তুমি যি কোৱা তাকে কৰে দাদা কি ভাগৰ নালাগে নি চোৱা পিংকি এই সৰু ছোৱালীজনী সেই কথা বুজি পাইছে তুমি কেতিয়া বুজি পাবা মনে মনে থাক তাক কবই মোক শিকাব আহিছে দেউতা আৰু মাইনু তোমালোকে মাক একো নকবা মাৰ কাৰণে আজি মই জীয়াই আছো নহ'লে চাগে সৰুতে মই দাদা তোমাক মায়ে নিজৰ স্বাৰ্থৰ কাৰণে আনিছিল কাৰণ নিজৰ ল'ৰা ছোৱালী নাছিল যে এইবাবে মানুহে হাঁহিছিল এতিয়া মহলো কাৰণে তোমাক চাকৰ নিচিনা ব্যৱহাৰ কৰে মাইনু ভণ্টি তুমি ভিতৰলৈ যোৱাগে যা মই বজাৰৰ পৰা আহোঁগৈ তই নালাগে বাবা মই বজাৰ কৰি আনিম তোৰ বয়স এতিয়া বজাৰ কৰা নহয় পঢ়াহে কিন্তু কি কৰিব বোপাই কি মাইকী মানুহৰ দিছে কান্দিব আহিছে মতা মানুহ যেতিয়া মতা মানুহৰ দিছে থাকক মাইকী মানুহৰ দিছে কান্দিবলৈ আহিছে দেউতা তুমি নাকান্দিবাচোন মই বজাৰৰ পৰা আহোঁগৈ তুমি নাকান্দিবা দেউতা তৰালি কোনফালে যোৱা এই বজাৰৰ পৰা আহোঁগৈ তুমি ক'ত যোৱা মই এনেই ওলাই আহিছিলো এইফালে গৈ থাকোঁ ব'লা ব'লা কি হ'ল তোমাৰ মনটো ইমান বেয়া যে নাই ক'ততো মন বেয়া ঐ ল'ৰা তোমাৰ আৰু মোৰ মাজত বেষ্ট ফ্ৰেণ্ডতকৈ ওপৰত কিবা এটা সম্পৰ্ক আছে পাহৰিলা নেকি মই তোমাক সৰুৰ পৰা ভালকৈ জানো একেলগে খেলি ডাঙৰ হৈছো এতিয়া কোৱাচোন কি হৈছে তোমাৰ তৰালি তুমি কথা এটা একদম সঁচাকৈ ক'বা কিন্তু দেই কি কথা কোৱাচোন
মই তোমাক আজিলৈকে কিবা মিছা কথা কৈছোঁ নেকি কোৱাচোন? নাই কোৱা, কিন্তু 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 কি কি সুধিব লগা আছে সোধা আকৌ। মই বহুত বেয়া নেকি? কি হ'ল? কোনে কৈছে তোমাক বহুত বেয়া বুলি? মই কাকো সুখ দিব পৰা নাই। মা দেউতাই মোৰ কাৰণে ইমানখিনি কৰিছে, অনাথ এটাকো নিজৰ সন্তান কৰি আনিছে। ভালকৈ থাকিবলৈ ঘৰ দিছে, ভালকৈ খাবলৈ পিন্ধিবলৈ দিছে, কিন্তু মই তেওঁলোকক একো দিব পৰা নাই। ঐ ল'ৰা, তুমি পাগল হ'লা নেকি? তোমাৰ মায়ে আৰু কিবা কৈছে নেকি? নাই কোৱা। যেতিয়াই তোমাক মায়ে আঘাত দিয়ে তেতিয়াই তুমি এনেকৈ কোৱা, মই জানো। এনেতো তোমাক সদায় আঘাতেই দি থাকে। মই বুজি নাপাওঁ, তুমি কেনেকৈ সেইখন ঘৰত আছা? তোমাক চাকৰ কৰি ৰাখিছে, বুজিছা? তেনেকৈ মোৰ বাক নকবা। মা অলপ খঙাল হ'ব পাৰে, কিন্তু কি? তুমিহে ভাবা তোমাৰ মা বুলি। তেওঁ তোমাক নিজৰ সন্তান বুলি কেতিয়াও নাভাবে। তোমাক চাকৰ বুলিয়ে ভাবে। মাৰ কথা এনেকৈ নকবা। আজি মই মাৰ কাৰণেহে জীয়াই আছোঁ। জীয়াই আছা ঠিকেই আছে, কিন্তু তুমি মৰি জীয়াই আছা, বুজিছা? তুমি আমাৰ ঘৰলৈ আহা না। মা দেউতাই সদায় কৈ থাকে তোমাক আমাৰ ঘৰলৈ নিবলৈ। তুমি আমাৰ ঘৰতে থাকিবা। সেইখন ঘৰত আৰু তুমি থাকিব নোৱাৰা, বুজিছা? মই ক'লো যে দেউতা আৰু ভণ্টিয়ে বহুত আঘাত পাব। তুমি এতিয়াও আনৰ কথা ভাবিছা? তুমি নিজৰ কথা কিয় নাভাবা? পিছত কথা পাতিম। মই বজাৰ কৰি আহোঁ। বজাৰ কৰি দেৰি হ'লে আকৌ মায়ে গালি দিব। তুমি যাবা, মই গৈ থাকোঁ। ময়ূৰ ৰচোন, ময়ূৰ। অঁ, আহিলোঁ। মোৰ কাৰণে কি আনিলা বজাৰ? তোমাৰ কাৰণে অঁ, এইটো লোৱা। সদায় তুমি বোলে চকলেটকে এটা আনিব নোৱাৰা নি? তোমাক কি লাগে? তুমি ক'লেহে আনি দিম। তুমিচোন নোকোৱাই। দাদা তুমি যি আনা তাকে হ'ব। ময়ূৰ, বজাৰটো ইমান দেৰি হ'ল যে? ইমান দেৰি লাগে তোৰ বজাৰ? নহয় মা। কি নহয়? কিমান কম মই তোক? তই মোক মা বুলি নামাতিবি। মই তোৰ মাৰে নহয়। অ' মা, আপুনি তেনেকৈ নক'বচোন। আপুনিয়ে মোৰ মা। একেবাৰে চুপ থাক। তোৰ মাতটো শুনিলেই মোৰ খং উঠে। মা তুমি দাদাক কিয় ইমান বেয়াকৈ কৈ থাকানো? তোৰ ইমান সাহস, তই মোক মুখে মুখে উত্তৰ দিব লাগিছ। মা, আপুনি ভণ্টি কিয় মাৰিছে? মোক যি কয় কৰক। মোক মাৰিলেও মাৰক, কাটিলেও কাটক, কিন্তু ভণ্টিক একো নকৰিব। উফ, ইমান মৰম। ককায়েক ভনীয়েকৰ মাজত ইমান মৰম। এই মৰম বেছি দিন নাথাকে। মই কৈ দিছো, যিমান সোনকালে বুজাব সিমানেই ভাল।
ময়ূৰ অ ময়ূৰ তোৰ কি জংঘ চফা কৰি হোৱাই নাই নে বাকী ঘৰৰ কাম কোনে কৰিব গৈছো কৰিম মা আপুনি চিন্তা কৰিব নালাগে এই অকণমান আছে শেষ কৰি পিনি মই কৰিমগৈ এইখিনি কৰিম মই সেইখিনি কৰি আছো মা এইটো আকৌ কি হ'ল এইবোৰ ঐ কি হ'ল তোৰ এইখিনি কাম কৰোঁতে তোৰ মোৰ ঘূৰালেই নে সময়মতে খোৱা কৰিয়ে থাক আজি মোৰ গাটো বহুত কিবা কিবি লাগিছে তোৰ এইবোৰ তোৰ বন্ধ কৰ এইবোৰ তোৰ কথা মই চব জনা আছে কামবোৰ দেখি দেই কাম কৰাৰ ভয়ত গা বেয়া হৈছে বুলি ক'ব লাগিছ চুপ চাপ কাম কৰ নহ'লে আজি তোৰ খোৱা বন্ধ এই চব কাম চোৰ এইবোৰ শান্তি নাই এই চবৰ পৰা কাম চোৰ কাম কৰিবলৈ পাৰে মোৰ এইবোৰ হে প্ৰভু সোনকালে মোক তোমাৰ ওচৰত লৈ যোৱা জীৱন যুদ্ধত যুঁজি ভাগৰি পৰিছোঁ আৰু নোৱাৰো মই আজিলৈকে মানুহৰ বেয়া কৰা নাই বেয়া কৰাটোৰ কথা বেয়া ভবাও নাই সকলোৰে ভাল চিন্তা কৰোঁ তথাপিও মোৰ লগত কিয় সৰুতে মৰি যোৱা হ'লে ভাল আছিলে জীয়াই থকা হেঁপাহ মোৰ নোহোৱা হৈছে আজিলৈকে মই আপোনাৰ পৰা একো খোজা নাই কিন্তু আজি খুজিম আৰু আপুনি মোক দিবই লাগিব আজি মই আপোনাক মোৰ মৃত্যু খুজিছো মই মোৰ মৃত্যু কামনা কৰোঁ ভণ্টিৰ ওচৰত মা দেউতা আছে আৰু কেইদিনমান কান্দিব পিছত মোক পাহৰি যাব তৰালিও কান্দিব পিছত মোক পাহৰি যাব মৰিলে নে কিয় ইমান দাঁতো ফালি থৈছো মাতবোলে নাই যায় ইয়াৰ দুইজনীয়ে চাগে তলা মাৰি থৈছে দেই ঘৰ বাহিৰত যাব নোৱাৰে বুঢ়ী কোন বুঢ়ী কিয় তাৰ মাক আকৌ দেখা নাই তাই বুঢ়ী হৈ গৈ আছে কিন্তু তথাপিও তাই ষ্টাইল মাৰিবলৈ এৰা নাই তাই কিন্তু মাল ডেঞ্জাৰ আছে আকৌ দেই বিদ্যা দেই চালা ময়ূৰক ইমান অত্যাচাৰ কৰে কি হ'ল কেলে চৈ আছাহি ভিতৰত আছে মাতকচোন কিয় কাম আছে কি তাৰ লগত কি কাম আছে কি কাম কাম এটা আছে বুলি ক'লেও হ'ল ক'ত থাকেহে আপুনি চোতালত আলহী ৰৈ আছো সেই গৃহস্থই গমেই পোৱা নাই ঘৰতে থাকো কি হৈছেনো কৃপা কৰা হে হৰি সেই পিংকিয়াই এই ৰামগৃহক খবৰ অলপ দিয়া গাঁৱত কি হৈছে আপুনি কেলে গমকে নাপায় ভালকৈ কোৱা কি হৈছে মই কওঁ শুনক কি কি কোৱা মানে কি ক'ম আপোনাক ভালকৈ নোকোৱা কিয় কি হৈছে আপুনি ভয় নাখাব কিন্তু নেখাওঁ কোৱাচোন মানে আমাৰ ময়ূৰক দেখোন আজি গোহালিৰ পৰা এৰাল দিয়াই নাই তহঁতি কেতিয়া আহিলি এই অলপ আগতেই আহিছোঁ বাৰু তই ক'ত আছিলি তোক ইমান চিঞৰি চিঞৰি মাতি আছিলোঁ যে মই এই পিছপিনে ই শুই আছিলে দিনে ৰাতিয়ে শুইয়ে থাকে
ঘৰৰ একো কাম নকৰে। মই অকলে অকলে কিমান কাম কৰিম চোৱাচোন। ই একো নকৰে, ই শুই থাকে। বুঢ়ীজনী এক্টিং আৰম্ভ হৈ পায়। এইজনীৰ কথা গোটেই গাঁৱৰ মানুহে জানে। তথাপিও নীলাজ তাই তোমালোকে আকৌ মনে মনে কি কথা পাতি আছা? নাই 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 তেনেকুৱা একো কথা পাতি থকা নাই। ময়ূৰ ব'লা এতিয়া ফুৰিব যাওঁ। নাযাওঁ নেকি? চোৱা, কি কৰিবা ঘৰত থাকি? এনেওতো শুইহে থাকিবা। ওলাই চোৱা অকমান, কিন্তু সোনকালে আহিবা। যোৱা যোৱা। ময়ূৰ ব'লা এতিয়া ফুৰিব যাওঁ, তোমাক ব'লা, বুঢ়ীও ব'লা। যাব কৈছে। কি? কাক বহি কবলৈ আহিছ? হা? কাক বহি কবলৈ আহিছ? হা? নহয় নহয় মানে মোৰ আইতাৰ কথা কৈছে। ময়ূৰক মানে আইতাই মাতি পঠাইছে। ময়ূৰ ব'লা। ব'লা ব'লা। যোৱা, সোনকালে আহিবা কিন্তু। ঠিক আছে বাৰু। তৰালি, তোমাক কথা এটা সুধোনে? কি কথা কোৱাচোন? তুমি ময়ূৰক জানো সঁচাকৈ ভাল পোৱা? এইটো আকৌ তুমি কেনেকুৱা প্ৰশ্ন কৰিলা? নহয় মানে মাৰ জানিব মন গৈছে। তহঁতেতো জানই মই তাক কিমান ভাল পাওঁ। জানো বাৰু। তেতিয়াহ'লে এনেইতো হ'বই নোৱাৰে। জানো তহঁতৰ মন নিশ্চয় কিবা এটা সোমাইছে। নাই সোমোৱাও। ধুনীয়া ছোৱালীবোৰে খং কৰিলে ভাল নেদেখি কিন্তু দেই। কিয় ধুনীয়া ছোৱালীবোৰক খং নুঠে নে? কিয় বোপাই? আজিয়ে গম পালো ধুনীয়া ছোৱালীক খং নুঠে বুলি। ইমান দাঁত উলিয়ালে নাহাৰিবি, বান্দৰী নিচিনা লাগে। তোক যে একদম গৰুৰ নিচিনা লাগে। আজিলৈকে কোনেও কোৱা নাই নে? নাই কোৱা যদি আমিয়ে ক'লো দে। কি ক'লি তই? নেকি মই গানে গাইছো? কাউৰীয়ে গান গালে ভাল নালাগে দেই। মই যদি কাউৰী কুলি নহয়। কাউৰী কুলকুলি সেইটো মই কিন্তু তই এনেকৈ থাকিলে দুদিনমানৰ পাছত শুকাই কিনে পথাৰ উৰি যাবি। চুপ, লাভ নাই তোৰ। তোৰ চুপ। ইমান মুখ নহয়, একদম পুৰা লাও পাত কচু পাত ধৰে। এই চিঞৰ বাখৰ কৰি আছে। কি হ'ল তোমাৰ? নাই নাই একো নাই। মোক মিছাকৈ কৈছানো কিবা লাভ আছে? গতিকে এতিয়া ভাল ছোৱালীজনীৰ নিচিনাকে কৈ দিয়া না। তুমি কেনেকৈ আছা? মানে তোমাক মই কিমান কম যে আমাৰ ঘৰলৈ গুচি আহা না আমাৰ ঘৰলৈ প্লিজ। আমাৰ ঘৰতে তুমি থাকিবা। তোমাকো মই কিমান কম মোহনজনী, মই নোৱাৰো তেনেকে। মই নোৱাৰা হৈ
গৈছো অ' তোমাক ইমান কষ্ট চাই থাকিব। আচ্ছা তুমি মানে সেইকাৰণে মনটো বেয়া কৰি আছিলা। তুমিচোন জানাই মই তোমাক কিমান ভাল পাওঁ। মই নোৱাৰা হৈ গৈছো অ' তোমাক ইমান কষ্টত চাই থাকিব। মোৰ বহুত বেছি কষ্ট হয় অ' তুমি জানানে? তুমি এবাৰ ভাবি চাইছানে? তোমাৰ মায়ে তোমাক কিমান অত্যাচাৰ কৰে। মই নিজে সকলোবোৰ জানি বুজিও সহ্য কৰি থাকিবলগীয়া হৈছে। তোমাক তোমাৰ মায়ে মানুহ বুলিয়েই নাভাবে। সেইবোৰ তুমি বুজি নোপোৱা কিয়? উপায় নাই শুনজনী, তুমি সকলোবোৰচোন জানাই। তুমি এনেকৈ মন বেয়া কৰি নাথাকিবাচোন। আৰে তুমি কিয় কান্দি আছা? তৰালে মোৰ শুনজনীয়, তুমি প্লিজ নেকান্দিবা না। মোৰ কপালত যি লিখা আছে তাকে হ'ব। আৰু মোৰ কপালত চাগে কষ্টই লিখা আছে, আৰু সেইকাৰণে চাগে মই কষ্ট পাই আছো। তথাপি চোৱাচোন মই হাঁহিয়ে জীয়াই আছো। এয়াইতো জীৱন ন তৰালি। আৰু এইবোৰৰ মাজতো জীৱনৰ ৰংবোৰ লুকাই আছে। আৰু শুনা, এই কষ্টবোৰে ভৱিষ্যতে মোক বহুত প্ৰব্লেমতে ফেচ কৰিবলৈ মোক ষ্ট্ৰং কৰি তুলিব। বুজিলা তুমি? চাওঁ মোৰ ভাল ছোৱালীজনী, ধেত এনেকৈ কান্দি নাথাকিবা আকৌ, বেয়া লাগে নহয়। তুমি এনেকৈ কান্দি থাকিলে জানো সকলো ঠিক হ'ব? নাযায় নহয়। তেতিয়াহ'লে তুমি কিয় ইমান কান্দি আছা? আৰু তুমি যদি এতিয়া কান্দি কান্দি চকু পানী শেষ কৰা, মই মৰিলে তুমি কেনেকৈ কান্দিবা? কি ক'লা? তুমি এনেকৈ ক'বলৈ ক'ত সাহস পালা? হেত পাগলী, ধেমালিহে কৰিছো মই এইবোৰ কথা ধেমালি ভাল নাপাওঁ। আৰু এইবোৰ মই খুব বেয়া পাওঁ জানা। ঠিক আছে দেৱী, চৰি মই কাণত ধৰিছো। এতিয়া যাওঁ ব'লা, মোৰ বহুত কাম আছে। ময়ূৰ, মাইনু, তোমালোকে এই তিনি গধূলিখন কোনফাললৈ যোৱা? মোৰ লগৰ এজনী ঘৰত বিয়া আছে, মই আৰু দাদা তালৈকে যাওঁ। অ' সেইটো কথা। পিছে থকা কৰি ওলাইছানে? মই থাকিম, দাদা গুচি আহিম। অঁ ময়ূৰ, দুপৰীয়া কথাটোত মোক বেয়া পাই আছা নেকি? তোমালোকে কথা পাতাচোন দেই, মই গাড়ী আহিছে নি চাওঁ। ঠিক আছে। কি হ'ল, একো নকলা যে? নাই পোৱা। বেয়া আকৌ কিয় পাম? তুমিতো মোক ভালৰ কাৰণে কৈছা। তেতিয়াহ'লে ফোনটো কিয় ৰিচিভ কৰা নাছিলা? মইনো ক'ত সময় পাওঁ ফোনটো চাবলৈ, মই কমকে নাপালোঁ। মই আকৌ ভাবিছিলোঁ তুমি মোক বেয়াই পাই আছা। তোমাক জানো মই বেয়া পাব পাৰিম?
ময়ূৰ 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 কি হ'ল তোৰ ময়ূৰ অৰ্জুন ময়ূৰ অৰ্জুন কোনোবা আছে নেকি কোনোবা আহকচোন ময়ূৰ ময়ূৰ অৰ্জুন ময়ূৰ ময়ূৰ অৰ্জুন ময়ূৰ ময়ূৰ অৰ্জুন ময়ূৰ ময়ূৰ অৰ্জুন দাদা ময়ূৰ হেৰা চোৱাচোন চাহ একাপ বনাই নাগে মই নোৱাৰো দেই ময়ূৰ আহিলে বনাই দিব কি মানুহে তুমি ঘৰৰ একোৱে কাম নকৰা এই সৰু ল'ৰাটোৱে অকলে সকলো কাম কৰে তুমি এনেই কথা কামাই ন তাৰ নিজৰ ককায়েক নহয় বুলি কিন্তু চোৱাচোন গোটেই দিনটো কাম কৰি আকৌ তোমাৰ ছোৱালীক থবলৈ যায় তাৰ কি ভাগৰ নালাগে নেকি তোমাৰ তাৰ প্ৰতি অলপো দুখ নালাগে নেকি মাইনু নিজৰ ককায়েক হোৱালেও চাগে ইমান নকৰিলে হয় হেৰা তোমাৰ চকুত চকু পানী যে মোৰ বহুত ভুল হৈ গ'ল মই বহুত পাপ কৰিলো এই সৰু ল'ৰাটোক মই বহুত শাস্তি দিলো মাইনুৰ জন্মৰ আগতে তাক মই তুলি আনিছিলো সি আমাৰ কোলাত যেতিয়া আহিছিল তাৰ পাছতে আমাৰ বাইদেউৰো জন্ম হ'ল আৰু আপুনিও চাকৰি পালে মই কেলে বুজি নাপালো নাকান্দিবা পলমকৈ হলেও বুজি পালা যে এইবাৰো মোক ক্ষমা কৰি দিবনে সি তোমাক কেতিয়াও বেয়া পোৱা নাছিলে মাকক যদি কোনোবা সন্তানে বেয়া পায় কি হ'ল তহঁতৰ ময়ূৰ ক'ত মোৰ দুখৰ কাৰণে আজি দাদা নাই দাদা তুমি মোক কিয় এৰি থৈ গলা তুমি মোক কিয় বচাব গৈছিলা
তুমি নাজানা নেকি তুমি যে নোহোৱাকে মই থাকিব নোৱাৰো কিয় মোক তুমি বচাব কৈছিলা তই তোৰ ভনীয়েৰক ইমান ভাল পাৱনে তই তাই কাৰণে মৰি গলি মই তোক ক্ষমা খুজিবলৈও থাকিলে মোক তোক বেয়া পাওঁ তই বেয়া পাইছ হয় নাই তই সেইকাৰণে শুই আছ হয় নাই পাই উঠ তই মোক এবাৰ মা বুলি মাতো মই কৈছিলো তই মোক এবাৰ মা বুলি মাতা মই বুজি পাইছো তেজৰ সম্পৰ্কই সকলো নহয় তই মোৰ পুনৰ ল'ৰা আছিলি মোৰ পাপৰ ফলত মই তোক হেৰুৱালো তই মোক মোৰ পৰা আঁতৰি গলি বোপাই উঠ মোক ক্ষমা কৰি দে ময়ূৰ বিষাদ বেদনাই বুকুতে খুদিয়াই মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুদিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱাই দুখে আৱৰিছে আহি আশাৰ সমাধি বিচাৰি চকুৰে মনকে বুজাই ভগৱান ৰচিলা মায়াৰ পৃথিৱী ভগৱান ৰচিলা মায়ার পৃথিবী বিধাতাই রংসাই জিয়াই জিয়াই মরিছো বুকুরা মঠুনিলে কাঢ়ি ঘাই নিষ্ঠুর নিয়তি জীবন সহায় নাই 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 সমিধান করে নাই আজি নাই 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 ভগবান তুমি যে নাই আশাবোৰ মৰহি গ'ল ভগৱান তুমি ৰচিলা মায়াৰ
পৃথিবী ভগবান রচিলা মায়াৰ পৃথিৱী